মই জ্যোতিৰ্ময় আপোনালোকক শুনাব বিচাৰিছোঁ নিৰ্মালী নয়নতৰাৰ দ্বাৰা লিখিত চুটি গল্প ফলগুবৰ্ণী। বিয়াঘৰৰ চূণ তেল লেপি প্ৰায় হৈছিলগৈ। ৰভা পৰলা দিয়া, কলৰ দোনা, পাত পতোৱা সজাৰ কামো ভাগে ভাগে কৰোঁতাই কৰি আছে। প্ৰফুল্লৰ লগত একেলগে কলেজত পঢ়া যোগীন্দৰ বোলা ল'ৰা এটা আহিছে। খেজুৰ পাত দুখিলামান কটোৱাই গাঁৱৰ ডেকা দুটামানৰ লগত মিলি সি কি অপূৰ্ব তোৰণ এখন সাজি আছে। পদূলিতে অলপ দেৰি ৰৈ বসন্তই তাকে চালে। পদূলিৰ পৰা চোতাললৈকে সোমাই যাবলৈ তাৰ অকণমান লাজ লাগিল। প্ৰফুল্ল দৰা হ'ব। দুখনমান গাঁৱৰ আঁতৰৰ গাঁও এখনৰ বিনীতা বোলা ছোৱালী এজনীয়ে দুদিনমান পিছতে সেইখন ঘৰৰ আগফাল পাছফাল কৰি ফুৰিব। প্ৰফুল্ল লাহে লাহে অকণমান শকত হ'ব। সি আৰু অলপ বেছি দেখনীয়াৰটো হ'ব আৰু মাজে মাজে সি বসন্তই কাম কৰা উইভিংটোৰ আগেদিয়েই বিনীতাক স্কুটাৰত তুলি শহুৰেকৰ ঘৰলৈ যাব। বসন্তৰ বুকুখন ধপধপাই উঠিল। যোগীন্দৰহঁতৰ দলটোক পদূলিতে এৰি ধান বনা বুকুৰে সি চোতাল পালেহি। প্ৰফুল্লৰ কোঠাৰ দৰ্জা খিৰিকীত নীলা ৰং দিয়া হৈ গৈছে। বিনীতাই তাতে ফুলাম পৰ্দা আঁৰিবহি। আগৰ দৰে বাটেৰে গৈ থকা বসন্তক প্ৰফুল্লই সেই খিৰিকীয়েদি হাত বাউলি বা ৰিঙিয়াই মাতিব নোৱাৰিব। পৰ্দাৰ আঁৰত প্ৰফুল্লৰ বাবে বিনীতা নামৰ ছোৱালীজনীৰ সান্নিধ্য বসন্ততকৈ অধিক ৰোমাঞ্চকৰ, অধিক বিহ্বল হৈ পৰিব। প্ৰফুল্লইতো বসন্তক ৰোমাঞ্চকৰ কিবা এটা বুলি নেভাবে। গাঁওখনৰ আন 10জন গঞাৰ দৰেই সিও বসন্তক মৰম কৰে, দেখিলেই মাতষাৰ লগায়। প্ৰফুল্লৰ দুজনী যজা ভনীয়েক মিতালী আৰু গীতালীৰ ওচৰলৈ বসন্তৰ সঘন আহযাহ। সি নহ'লে মিতালীৰ গামোচাত ফুলৰ কাঠি আগেই নেবাঢ়ে। প্ৰফুল্লই অফিচলৈ যাবলৈ ওলাই কেতিয়াবা বসন্তৰ মুখামুখি হয়। সি বসন্তৰ কান্ধত হাত থৈ ভাল বেয়া সোধে, ঘৰৰ খবৰ লয়। ভাত সাজ আমাৰ ঘৰতে খাই যাবা বুলি আন্তৰিকতাৰে কয়। বসন্তই এইষাৰ কথাতে গলি পমি গৈ প্ৰফুল্লৰ বুকুত সোমামগৈ যেন কৰে। তাৰ নিজৰ বুকুৰ ধানকলটোৰ শব্দটোত সি ৰঙা চিঙা পৰে। গীতালীয়ে গুঠিবলৈ লোৱা ছুৱেটাৰটোৰ শলা দুডাল সি এনেয়ে পিটিকি মোহাৰি থাকে। তেতিয়াই তাৰ নিজলৈ খুব খং উঠে। গীতালীহঁতৰ বুকুবোৰ, গালৰ গুলপীয়া চুলিৰ ঢৌখেলা ভাঁজ আৰু কোমল মাতবোৰলৈ তাৰ প্ৰচণ্ড মোহ জন্মে। সি চটফটাই উঠে। পুৰুষাংগধাৰী তাৰ শৰীৰৰ ভিতৰখনত যেন এক প্ৰচণ্ড বিদ্ৰোহে বিস্ফোৰণ ঘটাব খোজে। প্ৰফুল্লৰ বিয়াৰ খবৰটো শুনাৰে পৰা সি ভালে নাই। অসহ্য যন্ত্ৰণাত সি শামুক হৈ পৰিছে। পুৰুষ শৰীৰটোৰ খোলাটো অসহ্য লাগিছে তাৰ। উইভিঙলৈ সি যোৱা নাই। গাঁৱৰ ছোৱালীজাকে তাৰ খবৰ লৈছেহি। সি সবকে অনিশ্চিত উত্তৰ এটা দি উভতাই পঠিয়াইছে। অৱশেষত সি চাইকেলখন লৈ মৰসাহ কৰি প্ৰফুল্লৰ ঘৰলৈ যোৱাটোকে ঠিক কৰিলে। মিতালীহঁতে খবৰ দি মতাইছে তাক। মিতালীহঁতৰ মাকেও হেনো তাক বিচাৰিছে। সেইগৰাকী মানুহৰ অনুৰোধ উপেক্ষা কৰা নাযায়। বাহজানীৰ বসন্তক নিজৰ ঘৰৰ ল'ৰাৰ আদৰেৰে মাতবোল কৰে তেওঁ। বসন্তই চাইকেলখন চোতালতে থলে। ফাগুনৰ বতাহে শুকান পাত এসোপা গোটাই আনি থৈছেহি। হাউতকৈ বাঢ়নিটো আনি সেই সোপা সাৰি পেলাবলৈ মন গ'ল তাৰ। পিছ মুহূৰ্ততে সি নিজকে সংযত কৰিলে। সি প্ৰফুল্লৰ কোনো নহ'ল। সি উইভিঙত কাপোৰ ববলৈ, ৰুমালত ফুল তুলিবলৈ শিকোৱা, জীয়ৰী ছোৱালী মখাই পতা ভোজত হাঁহৰ মাংস ৰন্ধা, ধুন্তি দুজনীমানক ব্লেডেৰে চেলাউৰি চুচি দিয়া আৰু লয় লাখেৰে বিহু নাচিব জনা এটা মাইকী মোৱা ডেকা মাত্ৰ, যাক গাঁৱৰ সনাহী ল'ৰা এমখাই বাসন্তী বুলি উপহাস কৰে। জেপৰ ৰুমালেৰে মুখখন মুচি যথাসম্ভৱ গহীন খোজেৰে সি ভিতৰ সোমাই গ'ল। এইখন ঘৰত তাৰ অবাধ আহযাহ। মিতালীহঁত দুপৰীয়া শুই থাকোঁতেও সি যদি সিহঁতৰ কোঠালৈ সোমাই যায় তেতিয়াও ঘৰৰ মানুহবোৰে তাক
ডেকা ল'ৰা এটাৰ প্ৰৱেশ হৈছে বুলি নাভাবে। মিতালীৰ সখীয়েক নন্দিতাজী বসন্ত উঠিল। বসন্তৰ বুকু ধুককৈ উঠিল। পাছচোতালত প্ৰফুল্লই চুলিদাৰি কটাইছে। মনোহৰ নাপিতে কৈছে, বুকুৰ নোম আৰু কাষলতিৰ নোমসোপা অলপ কটাই লওক। বসন্তই পোনে পোনে প্ৰফুল্লৰ পিঠিখন চাব নোৱাৰিলে। নামহীন বেদনাই তাক বোবা কৰি পেলালে। পিছে এইবোৰ অনৰ্থক ভাও ভাওনা সি কাকো দেখুৱাব নোৱাৰে। প্ৰফুল্লৰ মাক দেউতাকৰ আগত সি বেমাৰৰ পৰা উঠা দুৰ্বল মানুহৰ অভিনয় কৰি থাকিল। মাকে কাৰোবাক পাৰৰ জালুকীয়া ৰান্ধিবলৈ দি বসন্তৰ ফালে চাই ক'লে, ভাতকেইটা কিন্তু ইয়াতে খাই যাবি। বেতৰ মূঢ়াত বহি থকা বসন্তৰ চকুহাল মজিয়ালৈ নামি আহিল। এইজনী মানুহ কমটি ভাল শাহু হ'বনে? বিনিতা আৰু মিতালী গীতালী বুলি বেলেগে বেলেগে ভাবিবনে? তাৰ চকু চলচলীয়া হ'ল। দস্তুৰমত প্ৰফুল্লই আন দিনাৰ দৰেই তাক নিজৰ কোঠালৈ মাতিলে। ঘৰৰ ল'ৰা, সকলোফালে চাবা বুলি মৰমেৰে কৰ্তৃত্বও দেখুৱালে। বসন্তই তলমূৰকৈ হা কৰি থাকিল। তাৰ ডিঙি শুকাই কাঠ যেন হ'ল। কথাটো সি প্ৰফুল্লক ক'ব নে নক'ব? যদি ক'ব, কেনেকৈ ক'ব? আৰু কোৱাৰ পিছত প্ৰফুল্লৰ যদি খং উঠে, প্ৰফুল্লই যদি ৰঙা পৰা মুখেৰে গালি সপনি নিদিয়াকৈও চকুৰ চাৱনিৰেই তাক কোঠাৰ পৰা ওলাই যাবলৈ দিয়ে? মৰখা বুকুত বান্ধি বসন্তই কাগজৰ নোৰাটো খুলি প্ৰফুল্লক ক'লে, বিয়া বুলি ককাইদেউ এইখনকে দিলোঁ। বিয়াৰ দিনা ল'ব কিন্তু। আনন্দত প্ৰফুল্লৰ মাতটো ডাঙৰকৈ ওলাল। আহ, ইমান ধুনীয়া! কিন্তু দৰা বৰণৰ গামোচাচোন কইনাৰ ঘৰৰ পৰাই দিব। বসন্তই কওঁ নকওঁকৈ ক'লে, ককাইদেউৰো যে কথা, কইনা ঘৰৰ পৰা দিয়াখন ৰাতি কইনা আনিবলৈ যাওঁতে ল'ব আকৌ। এইখন দিনতে ল'ব। মই নিজেই বৈছোঁ। শেষৰ ফালে তাৰ মাতটো কঁপি উঠিল। বসন্তৰ নিচিনা মানুহে প্ৰফুল্লৰ কাৰণে কিয় দৰা বৰণৰ গামোচা বয় মানুহে নাজানে? নাজানে। প্ৰফুল্লয়ো নেজানক। বসন্তই তাকে কামনা কৰিলে। বিনিতা নামৰ অচিনাকি ছোৱালীজনীলৈ তাৰ ঈৰ্ষা জন্মিল। প্ৰফুল্লই দৰা বৰণৰ ফুলাম গামোচাখন বিচনাত থৈ বসন্তক সাবত মাৰি ধৰিলে। বসন্ত তীৰ তীৰকৈ কঁপি থাকিল। সি কান্দোন সামৰিব নোৱাৰি কোঠাৰ পৰা ওলাই আহিল। মানুহবোৰ হাত মুখ ধুই আজৰি হৈছিল। দুপৰীয়াৰ সাজ বিয়া ঘৰতে খাব। বসন্তই কাকো মাত নলগোৱাকৈ ওলাই আহিল। মনৰ ধুমুহা আৰু আসন্ন বিয়াখনৰ পিছৰ প্ৰফুল্লটোক কল্পনা কৰি সি চাইকেলখন নোলোৱাকৈয়ে পদূলি পালেহি। ডেকা দুটামানে ৰভাৰ খুটা পুতিবলৈ লৈ তাৰ পাহৰণিতে ৰৈ যোৱা চাইকেলখন আঁতৰালে। ইটোৱে সিটোক ফুচফুচাই কিবা কিবি কৈ খুব খুবকৈ হাঁহিলে। হঠাৎ কোনোবা এটাৰ মনত পৰিল, সি ওলাই গৈছেহে মাথো, তাক মাতি দিয়া যাওক। পিলিঙা ক্ষীণ চেহেৰাৰ ল'ৰা এটাই বসন্তক চিঞৰিলে, অ' বাসন্তী বাই, চাইকেলখন লৈ যাকহি। আপুনি ইয়াত বস্তু নেৰিব, বোৱাৰী বিনিতা বৌহে হ'ব। আজিৰ গল্পটো ইমানেই। আপোনালোকৰো ৰচিত গল্প পাঠ কৰাৰ বাবে ডেছক্ৰিপশ্যনত উল্লেখ কৰা ইমেইলটোত যোগাযোগ কৰক।